স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগলৈ। আজি আমি গৈ আছোঁ মছলপুৰলৈ। বাইদেউৰ কাম এটা আছে, চ' ময়ো লগত ওলালোঁ। আজি মাস্ক পিন্ধিয়ে ব্লগটো বনাম, কাৰণ মোৰ মুখখনৰ অৱস্থা নাই। এয়া জীৱাঞ্চীয়ে আচুৰি দিছে, এনেকুৱা এটা চিন হৈ থাকিলে। দুদিনমান হ'ল, শুকালে বাৰু এতিয়া অকণমান। আপোনালোকক আজি কিছুমান ঠাই দেখাম আৰু এই মছলপুৰত যোৱা ৰোডটো দেখাম। আমি ৰঙিয়া নলবাৰী হৈ আহিছোঁ। বৰ্তমান আমি 31 নং ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ। তাৰ পৰা আমি বৰমাৰে টাৰ্ণ ল'ম এটা। তাৰপিছত কিছু সময় গৈ আমি মছলপুৰ পাই যাম। আজি আপোনালোকে কেৱল ৰাস্তাটোকে চাওক, কিমান যে ধুনীয়া। আজি উখাৰে আছে ৰাতি ভাল পোৱা হৈ সাথী, হাৰে আছুলৈ আশায় সাথী, অযুত আবেগ নিৰৱধি কাষৰত মাথো নাই না। এয়া আমি বৰমা পালোঁ। বেছি দেৰি নাই আৰু পাবলৈ মছলপুৰ। তথাপি বুকুৱে চিঞৰি চিঞৰি কয়, তুমি মোৰ চিৰদিন তেজে তেজে বিয়পি আছা মোৰ মাজত চিঞৰি চিঞৰি। এয়া পাই গ'লোঁ আমি আমাৰ গন্তব্য স্থান। এয়া আমি অফিচটোত সোমালোঁ। বল বল বল। হাই কোৱা, হাই কোৱা, হেল্ল' কোৱা, হেল্ল' কোৱা, হেল্ল' কোৱা, হেল্ল' হেল্ল'। দিয়া হাই ফাইভ দিয়া, হাই ফাইভ দিয়া, হাই ফাইভ দিয়া। অঁ ক'ত দিবা? অঁ হাই ফাইভ, অঁ হাই ফাইভ, হাই ফাইভ। বেচেৰি মোৰ হাতখন বন্ধ হৈ আছে যে, তাই নিজৰ মূৰতে হাই ফাইভ দি লৈছে। মোৰ এইটো কি হ'ল মানে মই নিজে গম নাপালোঁ। ইমান জোৰেৰেও তাই আচৰা নাছিলে। বৰ্তমান আমি ৰৈ ৰৈ বৰ হৈ গৈছোঁ। খুটা এডাল পাইছোঁ, তাতে মূৰটো পেলাই দিলোঁ আৰু এয়া আমাৰ উৎপলে খেলি আছে কেৰম। মাৰ মাৰ মাৰ। আমাৰ জীৱাঞ্চী আছে মোৰ লগত খেলি বৰ্তমান। বেচেৰি তাইও আৰু কিমান থাকিব। মামা 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 মামা। আমি ৰিটাৰ্ণ হ'লোঁ ঘৰলৈ, কাম হৈ গ'ল। জীৱাঞ্চী এইবাৰ মোৰ কোলাত আছে। তাই পুৰা ইটো সিটো বস্তু চুপ চাই আছে। ব্লগ বনাই আছোঁ, ব্লগ মা ব্লগ। বৰ্তমান আমি আছোঁ প্ৰণীতা ৰেষ্টুৰেণ্টত। ইয়াতে হালকা ফুলকা কিবা এটা খাই ঘৰত গৈ ভাত খাম।
বহুত দেৰি হ'লে একো খোৱা নাই, সেইকাৰণে বোলো চাহ আৰু পুৰি খাই যাওঁ। এয়া বম ডাঙৰ ডাঙৰ পুৰি। বিস্কুট চিস্কুট লৈ ল'লোঁ ঘৰৰ কাৰণে। বৰ্তমান আমি ৰঙিয়া পাৰ হ'লোঁ। এতিয়া আমি অকণমান ATMৰ পৰা পইচা উলিয়াই লওঁ। আপোনালোকক আকৌ নেক্সট ব্লগত লগ পাম। আজি ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ। ভালে থাকক, সুস্থ থাকক সকলোৱে। বাই।